हेलो एवरीवन আজি পুনৰ আহিলো এটি খুব ধুনিয়া ব্লগ লৈ আশা কৰিছো সকলোৱে চাই ভাল পাব আজি ফুৰিবলৈ ওলাই আহিছো দাদা বৌহতৰ লগত এইজনী হল কুহি আৰু এইজনী হল ৰুহি আৰু এয়া চুৰিব কুহিয়ে আগতে আমাক কি বুলি মাতিছিলে নামটো কি আছিলে বৌ আমাৰ আগতে কইনা খুৰী বুলি মাতিছিলে তাই তেতিয়া কোন মানি আছিলে আমাৰ বিয়াৰ সময়ত আৰু এয়া হ'ল আমাৰ দাদা দীপুদা হাই কওক এবাৰ হাই আমি আজি গৈ আছো চন্দ্ৰপুৰৰ ফালে আৰু সেইফালে শুনিছো দিগাৰু ৰাস্তাত এখন বিৰাট ধুনীয়া ইকো কেম্প আছে খামৰেংগা ইকো কেম্প গতিকে বলক আজি আপোনালোকক তালৈকে লৈ যাওঁ প্লেস টু আহি পালো খামৰেংগা ভিলেজ খামৰেংগা বুলি কয় জেগাখিনি আৰু এখন লেক ভিউ ৰিজৰ্ট হয় আৰু এখন আমি পাৰ হৈ আহিছো সেইখন বেছি ভাল লাগিছে বাহিৰৰ পৰা চাই গতিকে আমি চাগে সেইখনতে যাম তথাপি এইখন এবাৰ চাই লওঁ আৰু এইখন হৈছে খামৰেংগা লেক ভিউ ৰিজৰ্ট খুবেই ভাল লাগিলে পৰিৱেশটো সকলো ফালে সেউজীয়া আৰু আমি ঠিকছে ফটো উঠিলোঁ তাতে আৰু চাহ একাপো খালোঁ একো এটা নোখোৱাকৈ ওলাই আহিবও ভাল নালাগে চ' আমি তাতে চাহ একাপ খালোঁ মাইৰা উঠি গ'ল না ৰুহিমা মাইৰা বেবী উঠি গ'ল মাইৰা শুই উঠি গ'ল তাই একচুৱেলি শুই আছিলে আৰু শুই উঠি ইমান ধুনীয়া পৰিৱেশ এটা পাইছে মানে খুবেই এনজয় কৰিছে তাই ৰুহি আৰু কুহিৰ লগত খেলি একেবাৰে মানে তাৰ পৰা ওলাই আহিবই বিচৰা নাই তথাপি আমি তাৰ পৰা ওলাই আহিলোঁ কাৰণ সেইখন ৰিজৰ্টত যাব আছে যিহেতু লাঞ্চ কৰিম আৰু ইহঁতৰ খাবলৈও টাইম হ'ব লাহে চ' আমি এইখন ৰিজৰ্টৰ পৰা ওলাই দিলোঁ আৰু অকণমান আগলৈ গৈ পেলাই এখন আছে খামৰেংগা ইকো কেম্প বুলি তাতে আমি গ'লোঁ একচুৱেলি এইখনে আছিলে খামৰেংগা ইকো কেম্প আমি মানে ভুলতে সেইখনত গ'লোঁ কিন্তু এইখন বৰ ধুনীয়া জেগাখিনি এইফালেও যে ইমান ধুনীয়া মানে জেগা আছে ভবাই নাছিলোঁ অহাই নাই কেতিয়াও লিখাই আছে এইফালে বটিং আছে অঁ এইফালে লেক এটা আছে ধুনীয়া প্লেচটো দেই সঁচাকৈ বিৰাট মানে শান্তিৰ জেগা আৰু কি কয় মনৰ মিল থাকিলে মানে এনেকুৱা হয় ন আহি পেলাই লগ পালো কবিতা আৰু মৌচুমী আগতে মোৰ ব্লগত দেখিছে মোৰ ফ্ৰেণ্ড হয় একদম স্কুল ফ্ৰেণ্ডছ হয় কোনপিনে গৈছা য়েল্লো গাড়ী এখন যে আছে বেবী হাই কোৱা বেটু হাই এইফালে চোৱা য়েল্লো গাড়ী এখন আছে দেখা নাই মিল আছে স্পাইচি চিকেন আমি ষ্টাৰ্টাৰত চিকেন ফ্ৰাই খালোঁ আৰু পৰ্ক ফ্ৰাই খাই আকৌ ওলাই আহিলোঁ অকণমান ফুৰিবলৈ যাওঁ বুলি গোটেই এৰিয়াটো ইমানেই ডাঙৰ ফুৰিবলৈ যথেষ্টখিনি জেগা আছে ইমান ধুনীয়া জেগা মানে আপোনালোকেও আহিব বিৰাট ধুনীয়া জেগা পানী খাইটিৰ ফালে আহিব লাগে আৰু ৰাস্তাটো এইটো চন্দ্ৰপুৰ দিগাৰু ৰাস্তা ঠাকুৰকুছি বুলি কয় জেগাখিনি বহুত ধুনীয়া একদম ধুনীয়াকে একদম কৈ দিয়া খুব ভাল লাগিছে না আহি বঢ়িয়া লাগিছে বহুত ভাল লাগিছে এনজয় কৰিছা ন পুৰা তেনেকুৱাতে আমাৰ লাঞ্চ আহি পালে আৰু লাঞ্চটো খুব চিম্পল আছিলে মানে একদম ঘৰত বনোৱা ষ্টাইলত বনাইছে বাবে আমি খাই বিৰাটেই ভাল পালোঁ আৰু এয়া হৈছে ৰিক মোৰ ফ্ৰেণ্ডৰ ল'ৰা মানে কবিতাৰ ল'ৰা হয় ইমান কিউট হয় আৰু দুয়োটাকে একদম ভায়েক ভনীয়েক যেন লাগে একদম মিল আছে দুয়োটাৰে কিবা এটা নহয়নে
শেষত মই মোৰ ইচ্ছাটো পূৰণ কৰিলোঁ। মই মানে ঝুলনা ঝুলি ইমানেই ভাল পাওঁ, মানে বহুত ভাল পাওঁ সৰুৰ পৰাই, আৰু এতিয়া যদিও বুঢ়াই হ'লোঁ আৰু তথাপি মানে মোৰ এই ঝুলনাখন দেখিলে যেন ঝুলিয়ে থাকিম তেনেকুৱা এটা ইচ্ছা যায়। সেয়েহে আৰু ইচ্ছাটো পূৰণ কৰিলোঁ, বহুত সময় ঝুলিলোঁ। কেনেকুৱা পালে বাৰু আজি ব্লগটো চাই মোক জনাবচোন, আৰু যদি ভাল পালে তেনেহ'লে লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ অতি সোনকালে লগ পাম এটি নতুন আৰু ধুনীয়া ব্লগ লৈ। তেতিয়ালৈকে ধন্যবাদ।